হাতীটো আহে হাতী আহে ন কাপোৰ লৈ যাদু কৰি মূৰত সোমাই দিছোঁ আমি ওলাইছোঁগৈ আৰু ৰাইজ আজি আছোঁ আমি দাৰা গাঁৱত আৰে নদী সেইটো ছাইডত যায় আপুনি এইটো ছাইডত আহিছে এইটো ছাইডত নাযায় নহয় গাড়ীবোৰ ক'ৰ পৰা ওলাইছেনো এই ছাইডে আছে কিন্তু আমি যোনটো জেগাত যাম সেইটো জেগাতে পাম নেকি অঁ আপুনি আহি যাব না এইটো ছাইডত যায় এইটো হয় জানো অঁ এতিয়া চাব ইয়াত দোকান এখন আছে সন্মতিটো হ'ব চাগে হ'ব আৰু আমি অৰণ্যৰ মাজেৰে সোমাই আহিছোঁ গাইছ ক'ত বাঘ ওলাই নে হাতী ওলাই ক'ব নোৱাৰোঁ কিন্তু আপোনালোকক আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি দি আছোঁ আৰু আগত এইখন চৰাইৰ কাৰণে বোলে বিখ্যাত বুলি শুনিছিলোঁ কিন্তু চৰাই এতিয়াও দেখা পোৱা নাই বৰ্তমানলৈকে এয়া চাওক নতুনকৈ গছ পুলিবিলাক ইয়াতে চাগে বেছি দিন হোৱা নাই নেকি ৰাইজ এয়া চাওক হয় হয় আমাৰ বন্ধুজনে কিবা কৈছে কওকচোন কওক ভাল পালে কমেণ্ট এটা লাইক এটা কৰি দিব চাওক ৰাইজ আমি এই ঘোৰ অৰণ্যৰ মাজেদি আপোনালোকৰ বাবে যুগুতাই দিছোঁ আগত বহুত হাংকা আছে ইয়াতে জানোচা ক'ত কি ওলাই সাৱধানে গৈ থাকিবলগীয়া হৈছে গতিকে এই ট্ৰিপটোত আমাৰ এই ৰয়েল হাণ্টাৰখনৰ সৈতে চাওক কিমান ভয়াল আৰু কিমান ভয় লগা আপোনাৰ এই বনাঞ্চলটো ঐ আগত চাবি বাঘ চাঘ ওলাই নেকি বাই আগত কি বাঘ না ছাগলী নে গৰু ভয় লাগি যাব অঁ সেইটো কি হয় মানুহ অঁ মানুহে এয়া এই কি লৈ গৈছে বেছি দূৰ নাই পালোহিয়ে ন একচুৱেলি এখন বনাঞ্চলৰ নাম কি বাৰু ইয়াৰ এইটো মানে আমি এনেকৈ দাৰাগাঁও ৰিজাৰ্ভ দেৰাই গাঁও ফৰেষ্ট হয় বস্তুটো ফৰেষ্টে হয় ফৰেষ্ট হয় ফৰেষ্টৰ মানুহে ধৰক প্ৰাইভেট প্ৰপাৰ্টিটো নহয় কাৰোবাৰ হয়নে ফৰেষ্ট হয় বাঘ চাঘ ওলাই নেকি শ্ৰদ্ধাৰ ৰাইজ কালমানি খানামৰ শীৰ্ষক এই বিষয়টিৰ সৈতে ভিডিঅ'টো যি যুগুত কৰি উলিয়াইছোঁ এয়া এটি শুদ্ধ আৰু এটি সত্য ঘটনাৰ ওপৰত আধাৰিত এটা হৈ যোৱা ঘটনা তো গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু এই কিয়দাংশ আপোনালোকক দেখুৱাবলৈ ওলাই আছোঁ আৰু লগতে বনাঞ্চলসমূহৰ আৰু নতুন নতুন ঠাইসমূহৰ অভিজ্ঞতাও যাতে আপোনালোকে পায় তাৰ ওপৰত গুৰুত্ব দি চায় কি হ'ল নিজৰ জীৱনত কি হ'ল কি হ'ব খতম গাড়ীটো ঘূৰিয়ে আছে ল'ৰা ছোৱালীকেইটা দুটা কি হ'ল জীৱনটোত কি হ'ল লাজ কাপোৰ লৈ যাদু কৰি মূৰত সোমাই দিছোঁ অঁ সঁচাকৈ সোমাই দিছিলে নেকি অঁ এইফালে মানুহকেইটা কিবা কিবি জানিছিলোঁ কেনেকৈ কবি সিহঁতে কোনো মানুহক দিয়াইছিলে ওলালে ড্ৰেছ ট্ৰেছ দেখাইছিলে তাৰপাছত কি হ'ল মানে কি বহুত লোকচান হ'ল নেকি ঘৰটো ঘৰ হৈ নাথাকে যাদু কৰি বেয়া কৰি
একটা গাড়ী লৈ কিবা ৰিজাৰ্ভ কৰিছিলে। সিহঁতি সৰু সৰু আছিলে, একদম সৰু আছিলে। তাৰ মাটিটো বিক্ৰী কৰি দিছিলে। মোক লৈ আহিছিলে ইয়াতে। চব ল'ৰা হৈ নাথাকিলে, ছোৱালী হৈ নাথাকিলে, মোৰ একো নাইকিয়া হৈ গ'ল। মাটি আছে, মাটি আছে, মোৰ মাটি আছে, তামোল বাৰী আছে, দেউতাই কৈছে মাটি আছে, বাৰী আছে, একো নাই। ল'ৰা হৈ নাথাকিলে, ল'ৰা হৈ নাথাকিলে, ছোৱালী হৈ নাথাকিলে, চব খতম খতম। কাকো এনেকৈ দুখ কৰিব নালাগে। সঁচাকৈ বহুত বেয়া হ'ল। তৰাণীত তৰাণী ক'ত আছে? তৰাণী কাকজান, তৰাণী এইফালে বিজুলীগঞ্জ, চিকৰাজান, কাকজানত। আচ্ছা, কি হ'ল নিজৰ জীৱনত কি হ'ল? হাতীটো আহে। হাতী আহে ন? হাতী আহে। অঁ, এই বস্তু বুজিব লাগিব না। হয় হয় আমি বি কোনোবাই যাওঁতে মানে আপুনি এটা লগ পালে কিবা মানে কণা খালে বুজিব লাগে নে নালাগে? নিশ্চয় নিশ্চয় নিশ্চয়, এইটোৱে কথা। ভাল বাৰু। আগলৈ দৃশ্যটো চাগে ভাল পাম, নদীৰ দৃশ্য। নাই নাপাবি। ডাঙৰ নৈখনে নেকি? হা? ব্ৰহ্মপুত্ৰ ডাঙৰ নৈখনেই হয় নেকি নে সুতি? ব্ৰহ্মপুত্ৰ নহয়, এইটো দেওপানী নৈ বোলে। অঁ আচ্ছা আচ্ছা। কিন্তু এতিয়াতো শুকাই মেলি সৰু। আচ্ছা, এইটো পাৰ হ'লে অমৰপুৰ নেকি? এইটো পাৰ হ'লে অমৰপুৰ, কিন্তু ইফালে পৰা নহ'ব, সিফালে পৰা। সেইখন ডাঙৰ নদী নেকি অলপ? তাত মানে তাত গৈ পেলাই একেটা হয়তো 3-4টা লগ খাই পেলাই। আচ্ছা, তাত ডাঙৰ হয়, বোট চোট চলে। ব'লা চাই আহোঁগৈ ব'লা। তথাপিও আহিছোঁ বাৰু দাদা। হে বনাঞ্চলেই। বনাঞ্চলটো কৰা মাত্ৰ শেষ কৰি প্ৰাকৃতিক দৃশ্য এটি উপভোগ কৰাৰ পথত আমি গৈ আছোঁ। আৰু এয়া চৰ চাপৰি অঞ্চল। চাওক আমাৰ এই চৰ চাপৰি অঞ্চলটো পৰা কিমান ধুনীয়া। দেখিছে নহয়? ফটো এটা মাৰিবলগীয়া আছিলে। সেই মাজত, সেই তাত বেলিটো ওলাই আছে যে, এরকমই ভালো ছিল। ঘূৰা এডোখৰত যা। এইডোখৰত অকণমান এটা ভাল লাগিব। আগলৈ যায় ন, গৈ ন অলপ। আপোনালোকে চৰাই চিৰিকটিৰ মাত শুনকচোন এবাৰ। কি হ'ব? খতম। গাড়ীটো ঘূৰিয়ে আছে। ল'ৰা ছোৱালী কেইটা? দুটা। কি হ'ল জীৱনটোত, কি হ'ল? লাজ কাপোৰ লৈ যাদু কৰি দিছে, মূৰত সোমাই দিছে। সঁচাকৈ সোমাই দিছিলে নেকি? এইফালে মানুহকেইটা কিবা কিবি জানিছিলে। কেনেকৈ কবি, সিহঁতি কোনো মানুহক দিয়াইছিলে, ওলালে বেজ তেজ দেখাইছিলে। তাৰপাছত কি হ'ল মানে কি বহুত লোকচান হ'ল নেকি? ঘৰটো ঘৰ হৈ নাথাকিলে, যাদু কৰি বেয়া কৰি একটা গাড়ী লৈ কিবা ৰিজাৰ্ভ কৰিছিলে। সিহঁতি সৰু সৰু আছিলে, একদম সৰু আছিলে। তাৰ মাটিটো বিক্ৰী কৰি দিছিলে। মোক লৈ আহিছিলে ইয়াতে। চব ল'ৰা হৈ নাথাকিলে, ছোৱালী হৈ নাথাকিলে, মোৰ একো নাইকিয়া হৈ গ'ল। মাটি আছে, মাটি আছে, মোৰ মাটি আছে, তামোল বাৰী আছে, দেউতাই কৈছে মাটি আছে, বাৰী আছে, একো নাই। ল'ৰা হৈ নাথাকিলে, ছোৱালী হৈ নাথাকিলে,
চব খতম খতম কাকো এনেকৈ দূৰ কৰিব নালাগে সঁচাকৈ বহুত বেয়া হ'ল তৰাণীত তৰাণী ক'ত আছে তৰাণী কাকজান তৰাণী এইফালে বিজুলীবন চিকৰাজান কাকজানত আচ্ছা কি হ'ল নিজৰ জীৱনত কি হ'ল